হে গাইজ, কি খবৰ? ভালনে আপোনালোকৰ খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভালেই নিশ্চয়, আৰু আমাৰো খবৰ বৰ্তমান ভালেই চলি আছে। আৰু মই এতিয়া যাবলৈকে ওলাইছোঁ বিয়া এখন খাবলৈকে। আমাৰ ওচৰতে হয়, মন্দিৰত বিয়া পাতিছে, এই বিয়াখন খাবলৈকে যাওঁ। আৰু আপোনালোককো লৈ যাওঁ বুলি ভাবিছোঁ। ব'লকচোন তেতিয়াহ'লে আজি সৰুকৈ বিয়াখন দেখাই দিওঁ, মন্দিৰৰ বিয়া কেনেকুৱা হয়। আৰু শুনিবলৈ পাইছোঁ আজিলৈ বিয়া 8খন বিয়া আছে। আৰু এইটো মন্দিৰটোত বিয়া হৈয়ে থাকে প্ৰায়। আৰু এতিয়া যিহেতুকে বহাগ মাহ পৰিছে, গতিকে বহাগ মাহতো বিয়াৰ ছিজন হয়েই, আৰু বিয়া আৰম্ভ হ'বই সকলো। ঠিক আছে, ব'লক তেতিয়াহ'লে দেখাওঁ বিয়া কেনেকুৱাকৈ হৈছে, কি হৈছে অকণমান দেখাই দিওঁ। আৰু যিহেতুকে মন্দিৰত বিয়া হৈছে, দৰাও ঘৰত মানেকৈ দৰাওতো লগত থাকিবই না, দৰাও আছে কাষত। আৰু শ্ৰাদ্ধ পাতিব চাগে, শ্ৰাদ্ধ হ'ব, তাৰপাছতে বিয়া পাতিব। ঠিক আছে ব'লক। এয়া আমি আহি পাই গ'লোঁ বিয়া ঘৰ, মানে বিয়া য'ত হৈছে মন্দিৰটোলৈ আহিলোঁ। এইটো নিজেশ্বৰী মন্দিৰ হয়। আৰু ইয়াতে বিয়া আজি 8খন বিয়া আছে, যাৰ কাৰণে মানুহৰ ভিৰো বহুত হৈছে। আৰু আমাৰ ফালেও আমি যিখন বিয়াত গৈছোঁ সেইফালৰ পাৰ্টিটো এইফালে বহিছে। আৰু কইনা আছে মন্দিৰৰ তাত, য'ত মানে কইনা আছে তালৈকে আমি বৰ্তমান গৈ আছোঁ কইনা চাবলৈকে। আৰু এইফালে ভাত খুৱাই আছে, আৰু মানুহবিলাক এনেদৰে আছে। আৰু আগতকৈ বহুত ডাঙৰ হৈছে এতিয়া মন্দিৰটো, আৰু বিল্ডিং বনাইছে এটা ছাইডত, আৰু বহুত ডাঙৰ হৈছে। আৰু বিয়া চিয়া পাতিবলৈ এতিয়া বহুতেই সুবিধাজনক হৈ গৈছে। এতিয়া আমি বৰ্তমান গৈ আছোঁ গোটেইবিলাকে কইনা চাবলৈকে। ব'লকচোন কইনাক চাওঁগৈ। ইয়াৰ লগে লগে জনাই দিছোঁ, এইটো যিটো নিজেশ্বৰী মন্দিৰ হয়, ইয়াতে মাৰে পূজা হয়। মাৰে পূজাটো খুব ডাঙৰকৈ পাতে। আৰু জকি যিবিলাক থাকে এইবিলাক আহি পেলাই ইয়াতে পূৰা নাগাৰা নাম চাম বজায়, বহুত ডাঙৰকৈ পাতে। আৰু মাৰে পূজা বুলি ক'লে ইয়াতে ফেমাছ আমাৰ নিজেশ্বৰী মন্দিৰত। আৰু এটা সময়ত আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ, তেতিয়া মাৰেৰ সময়ত আমি কলেজৰ পৰাই আহিছিলোঁ, কাৰণ ইয়াৰ পৰা আমাৰ কলেজৰ ডিষ্টেঞ্চ বেছি দূৰ নাছিলে। মিৰ্জাত হয়, মিৰ্জা এইখিনি বৰকুছি, ঠিক বৰকুছি বুলিয়ে কয়। আৰু যদি আপোনালোকে কোনোবাই অহা নাই, আহিব পাৰে, মাৰে পূজা চাবলৈকেও আহিব পাৰে। মাৰে পূজাটো এইটো আগষ্ট মাহত হয় চাগে, কেতিয়া হয় মোৰ ভালদৰে মনত নাই বাৰু। আৰু এতিয়া গৈছোঁ কইনা এইটো ফালে ৰুমৰ ফালে ভিতৰত সোমাই আছে কইনা, তালৈকে গৈ আছোঁ। এতিয়া আমি কইনা থকা ৰুমলৈকে আহি পাই গ'লোঁ। আৰু 1 2 3 4 ইয়াতে আছে কইনা বহি আছে। আৰু আমি প্ৰেজেণ্টবিলাকো দিবলৈকে এজন এজনকৈ আহিছোঁ। ছাইডৰ ফালে প্ৰেজেণ্টবিলাক থৈ আছে। আৰু যিহেতুকে মন্দিৰত বিয়া হয়, সেইকাৰণেতো ঘৰৰ দৰে ডেক'ৰেশ্যন নাথাকে বাৰু ইয়াতে। আৰু ইয়াতে মন্দিৰত যিহেতুকে বিয়াখন পাতিব, তাৰ কাৰণে ইয়াতে মেইন পূজাখিনি হৈ আছে, মানে শ্ৰাদ্ধখিনি পাতি আছে। এইফালে যিজন দৰা আছে, দৰাজন বহিলে এইমাত্ৰ, আৰু ইয়াতে শ্ৰাদ্ধৰ কাম চলি আছে। তাৰোপৰি দিনৰ ভাগত বিয়া হ'ব যিহেতুকে, সেইকাৰণে কইনাই দিনতে বগা সাজযোৰ পিন্ধি লৈছে। আৰু শ্ৰাদ্ধখিনি হোৱাৰ পিছতেই কইনা ওলাই আনিব, কইনা ওলাই আনি কইনা বিবাহ সম্পন্ন হ'ব। আমি একেবাৰে বিয়া হোৱালৈকে নাথাকিলোঁ, আৰু ল'ৰাও আছে যদিকে সিও অশান্তি পাব পাৰে। তাৰ কাৰণে আমি বিয়াত প্ৰেজেণ্টটো কইনাক দি খাই বৈ একেবাৰে ঘৰলৈকে গুচি আহিবলৈকে আহি আছোঁ। আৰু আমি গৈছিলোঁ বেটাৰী ৰিক্সা ভাড়া কৰি, আৰু বেটাৰী ৰিক্সাখনৰ কাষলৈকে গৈ আছোঁ বৰ্তমান। আৰু ইয়াতে আজি আমি যাকেইজনীয়ে গৈছোঁ, গৈ খুব ভাল লাগিছে। বহুত দিনৰ মূৰত গোটেইকেইজনী একেলগে গৈছোঁ। আৰু ইমানবিলাক গাড়ী দেখিছে ন, তেতিয়াহ'লে আপোনালোকেতো অনুমান কৰিছে মানুহৰ ভিৰ কিমান আছে বাৰু। সেইকাৰণে আমি আৰু বেছি দেৰি নকৰিলোঁ, সোনকালে ঘৰলৈকে যাব লাগে। সেইকাৰণে ঘৰলৈ আহিবলৈকে ওলাই আহিলোঁ। আৰু অকণমান ৰাস্তাটোৰ পৰা দেখাই দিছোঁ মন্দিৰটো। এইখিনি হৈছে মন্দিৰটোৰ বাহিৰৰ অংশখিনি। আমি বেটাৰী ৰিক্সাত উঠি ঘৰলৈ বুলি ওলালোঁ।
আৰু মই আহি থাকোঁতে এইখিনি অকণমান ভিডিঅ' কৰি দেখাই দিলোঁ, কাৰণ যাওঁতে মই খৰধৰকৈ গুচি গ'লোঁ। মেইন মন্দিৰটো ভালদৰে মই ফটো কৰিব পাহৰিয়ে গ'লোঁ। সেইকাৰণে আহোঁতেই বোলো অকণমান মন্দিৰটো গেটটো ফটো কৰি লওঁ। সেইবুলি মই আহোঁতে বেটেৰী ৰিক্সাৰ পৰাই অকণমান ভিডিঅ' কৰিবলৈ চেষ্টা কৰিছোঁ। ভালদৰে গেটটো নুঠিলে চাগে, যিখিনি পাৰোঁ এইখিনি দেখাইছোঁ। খুব ধুনীয়া লগা হৈছে। এতিয়া দোকানবিলাক ইমান ধুনীয়াকৈ হৈছে, আগতে ইমানবিলাক দোকান নাছিলেই। এখনেই ফুলৰ দোকান আছিলে, তাতেই যিমান যি বস্তু লাগে পাইছিলোঁ। আৰু যদি নাপাওঁ তেতিয়াহ'লে মিৰ্জা চকলৈকে যাব লগা হৈছিলে। এতিয়া আমি আহি ঘৰ পাই গ'লোঁ। আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।